নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ ভিডিঅ' এটা পালোঁ দেই। মানে দিন হ'ল আমি লালবাগ গৈছিলোঁ, তাতে আমি এস্কেলেটৰত গৈ আছোঁ মেট্ৰ'ত উঠিবৰ কাৰণে। হেৰিয়ে চাওকচোন, চবেই ভয় কৰে উঠিবলৈ। মই বাৰু আগতে উঠিছোঁ, হ'লেও মোৰ ভয় নালাগে মানে, কাৰণ মই ডিউটি কৰা জেগাতে মানে আছে, সেইটো কাৰণে মোৰ ভয় নালাগে। চাওকচোন, দিদিয়ে কৈছে পিছলৈ মোৰ ভয় লাগে, তো হাজবেণ্ডৰ লগতে গৈ আছে, তথাপিতো বোলে ভয় কৰে। সিহঁতি আকৌ আগবাঢ়ি গ'ল, মই আৰু কি চাবচোন, মোৰ যে যি মানে উৎপাত, এয়া চাওকচোন নাচি দেখাইছোঁ। তাৰপিছত আহি গ'লোঁ, এই চাওকচোন এই দুজনী মানে কি উৎপাত চাওকচোন, ক'ত আকৌ মানে উঠি পিনি ভাল লাগিলে বোলে, আকৌ এতিয়া ওপৰলৈ যোৱাত আকৌ সেইবিলাক উঠিবলৈ লৰ মাৰিছে। তো উঠি আছে, দিদিয়ে কৈছে তই পাছলৈ মোৰ লগত যাবি, মোৰ ভয় লাগে। মানে তাই হাজবেণ্ডে ধৰি নাই নিয়া, সেইটো কাৰণে মই কৈছোঁ যিহে হাতী পৰিলে আৰু ময়ো যাম তয়ো যাবি, এনেকৈ কৈ গৈ আছোঁ দুইজনী। তো এয়া গৈ ফাইনেলি মেট্ৰ' পালোঁ। এইখন আকৌ আমি যোৱা মেট্ৰ' নহয় দেই, বেলেগ এটা ছাইডে গৈছে। তো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ, ইমান ধুনীয়া লাগিছে ন মেট্ৰ'খন। তাতে ইয়াতে হাঁহি মেলি কথা পাতি হৈ গ'ল। তাৰপিছত ইয়াত আহি কি হ'ল, ফটো মাৰিবলৈ আমি পজ দি আছোঁ দুইটাই। পজ দি থাকোঁতে এটি কৰিছে কি, ভিডিঅ' বনাই আছে, নাজানো নহয় যে ভিডিঅ' বনাই আছে, কি হাঁহি যে আমাৰ, কি উৎপাত। তাৰপিছত আৰু দিদিয়ে কৈছে আকৌ আমাকো ফটো বনাই দে, এনেকৈ কৈছে। এনেকৈ ইমান